এতিয়া বিটুদাই বনাই থকা ঘৰকেইটা চাবলৈ আহিলোঁ আৰু এতিয়া বিটুদাই অলৰেডি 18খন ঘৰ কমপ্লিট কৰি দিছেগৈ ইতিমধ্যে আৰু এতিয়া বিটুদাই ভাগৰে জুয়ে বহি আছে এইজন চাওক নমস্কাৰ এইজনে সেইজন 18টা ঘৰ কমপ্লিট কৰি দিলে 5 নে 6 দিন হৈছে ন আজি 6 নম্বৰ দিন হয় 6 নম্বৰ দিনটো আমি দেওবাৰে হেণ্ডঅভাৰ দিম হয় হয় তাৰপৰা সোমবাৰে পৱনে য'ত বনাইছে তাত আমি গুচি যাম আৰু মই য'ত বনাই আছোঁ বিটুদাইও বনামগৈ বুলি কৈছে তাত দুইটাই সহযোগত মানে বনাম আৰু দুইটাই মুঠে মিলা প্ৰীতি কৰি নেকি এতিয়া মানে কি হ'ল সেইটো চুমনি পথাৰ সিহঁতি আহিছিলে আগতীয়াকৈ তাৰপিছতে মই ক'লো যে পৱনক মাতি দিয়া তাকে কৰি দিবলৈ আমি অলৰেডি মেটেৰিয়েল পলালোগে আজি টিংপাত বিটুদাই সম্পূৰ্ণ থৈ আহিছেগে আৰু বিটুদাই বহুত ঘৰ আছে বহুত 26খন আছে তাত আমি মানে সোনকালে কৰিব লাগে বস্তুটো 26খন ঘৰ যদি পৱনৰ যদি 6টা 7টা কমপ্লিট কৰি বাকী 19টা আমি যিমান পাৰোঁ মই যিমান পাৰোঁ বনাম বা বিটুদাই যিমান পাৰে বনাব আপোনালোকে সকলোৱে আশীৰ্বাদ লাগিব আৰু বিটুদাৰ কাৰণে সকলোৱে আশীৰ্বাদ এটা কৰিব কাৰণ কেলৈ 18টা ঘৰ কম মই বিটুদাই বনাইছে সেইজন মানুহে চাই লওক ভালকে এইজন দেখিছে পুৰা খিনুৱা লাগি গৈছে এইকেইটা দেই বিদ্যা ঠিক আছে যিমান পাৰে কষ্ট কৰি যাওক অসমবাসীৰ আপোনাক সকলোৱে আশীৰ্বাদ কৰক যেন ঠিক আছে ভাল লাগিলে লগ পাই থেংক ইউ জয় অসম জয় জুবিন দা।